Hey, welcome back guys. तो आजिरे भिडिओ तुला आपनाक स्वागतम. आजिरे भिडिओत মই আপোনালোকৰ কাৰণে লৈ আহিছো একচুয়ালি এটা গিফট আছে মোৰ ফালৰ পৰা. তো ইউটিউবৰ ভাষাত এটো গিভ আৱে বুলি কয় আপোনালোকে গম পাই যিবিলাক ইউটিউব চাই থাকে. তো এই গিভ আৱেটোত আছে এটা ফাষ্ট ট্ৰেকৰ ওৱাচ. এইটো একচুয়ালি ইউনিসেক্স ওৱাচ হয়. এইটো আপোনালোকে ছোৱালীও পিন্ধিব পাৰিব, ল'ৰাও পিন্ধিব পাৰিব. সো এইটো আপোনালোকে পাবৰ কাৰণে কি কৰিব লাগিব সেইটোৰ বিষয়ে দেখাম. সো মানে সেইটোৰ বিষয়ে কম মই একচুয়ালি কি কৰিব লাগিব এইটো ওৱাচ পাবলৈ আপুনি. তো চাই থাকক ভিডিওটো শেষলৈকে মই ইয়াৰ অলপমান আনবক্সিং দেখাই দিওঁ. সো গিফট ওকে সো এইটো এটা গিফট আছে. সো এইটোৰ প্ৰাইস লৈছিলে ফ্লিপকাৰ্টত 715 रुपीस. মই আপোনালোকক ফটো এখন দেখাই দিম. সো ফটো দেখাওটো বাদ দিয়ক, আপোনালোকে ইয়াতে চাই লওক. যদি জুম হৈছে আপোনালোকে দেখা পাই আছে ইয়াতে 715 रुपीस লিখা আছে. সো মই আপোনালোকক স্ক্ৰিনশ্বট এখনো দি দিম যত আপোনালোকে মই বাই কৰিছিলো ফ্লিপকাৰ্টৰ পৰা. তো ইয়াতে মই বৰ্তমান এইটো কাটি লৈছো অলপমান. একচুয়ালি কাটিবলৈ মোৰ তাতে একো নাই কাৰণ ইমান প্ৰফেশনাল আনবক্সাৰ নহয় মই. তথাপি ট্ৰাই কৰো ছিঙিবলৈ. ওকে ওকে সো এতিয়া ছিঙি গ'ল. তো ইয়াৰ ভিতৰত আছে এখন প্ৰাইস লিষ্ট ৰাইট. তো ইয়াতে দেখা পাইছে আপোনালোকে 715 रुपीस লিখা আছে. তো ইয়াতে 715 रुपीस এইটো থাকক. ইয়াতে এইটো ওলালো বস্তুটো আৰু এইটো যাওক ভাৰ্মে ফাষ্ট ট্ৰেকৰ ওৱাচ. সো ইয়াত আপোনালোকে দেখা পাইছে. সো মই এইটো অলপমান আনবক্সিং আপোনালোকক কৰি কিনে দেখাম. সো চাই থাকক ভিডিওটো শেষলৈকে. মই আপোনালোকক কম যে ওৱাচটো আপোনালোকে ইয়াত আপোনালোকে পাবৰ কাৰণে বা আপুনি ওৱাচটো পাবৰ কাৰণে কি কৰিব লাগিব. তো চাই থাকক ভিডিওটো শেষলৈকে. ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লাছ নীলমনিক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. সো যিহেতু এইটোৰ 715 रुपीस প্ৰাইস লৈছে, তো মই আপোনালোকক ক'ব পাৰোঁ যে 715টা লাইক কৰক. বাট বৰ্তমান হিচাপত চাগে 715টা লাইক পচিবল নহয়. তো মই ইয়াৰে কি কৰিছোঁ, ইয়াৰে 50% লাইক মই আপোনালোকৰ পৰা টাৰ্গেট কৰিছোঁ. সো ইয়াৰে 50% হ'লে কিমান হ'ব, লাইক 350 সামথিং 360 মান হ'ব. তো 362 বা সেনেকুৱা সামথিং হ'ব. সো ইয়াতে 360টা লাইক যেতিয়া এই ভিডিঅ'টোত কমপ্লিট হ'ব, সো 360টা লাইক কমপ্লিট হ'লে আপোনালোকৰ যিকোনো এজনে পাই যাব ইয়াতে লাইক এই ওৱাচটো পাবলৈ তলত কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব লাগিব আৰু ভিডিঅ'টো লাইক কৰিব লাগিব. লগতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব লাগিব যিকোনো ছ'চিয়েল মিডিয়াত. আপোনালোকে ফেচবুক হৈ যাওক, ইনষ্টাগ্ৰাম হৈ যাব বা হোৱাটছএপ হৈ যাওক. লগতে ইনষ্টাগ্ৰামত যদি শ্বেয়াৰ কৰে তেতিয়াহ'লে মোক @নীলমনিক অফিচিয়েলত টেগ কৰিবলৈ নাপাহৰিব, তেতিয়া মোৰ বেছি ভাল হ'ব আপোনাক চাবৰ বাবে. তো যদি আপোনালোকে এই ওৱাচটো পাবৰ ইচ্ছা আছে তো ওৱাচটো মই আপোনালোকক অলপমান খুলি দেখাওঁ. হ'ল ওৱাচ. তো এই ওৱাচটো আপোনালোকে ইয়াৰে একচুৱেলি ভিতৰত এখন কাগজ আছে, যোনখন কাগজত একচুৱেলি গ'ল কাগজখন তলত. তো এই কাগজখন মোক দিব এতিয়া. সো এইটো হ'ল ওৱাচ, ফাষ্ট ট্ৰেকৰ ওৱাচ. একচুৱেলি মোৰ হাতত এটা আছে ফাষ্ট ট্ৰেকৰ ওৱাচ. তো এইটোৰ অলপমান প্ৰাইচ বেছি হয়. সো এইটো আছে, মই আপোনালোকৰ বাবে লৈ আহিছোঁ ফাষ্ট ট্ৰেকৰ 715 रुपीस. তো মই আপোনালোকক দেখাইছিলোঁ. ইয়াতে আপোনালোকে পিছফালে ৰেড ৰিবন পাব. অৰেঞ্জ কালাৰ হ'ব একচুৱেলি, একদম ৰেড কালাৰৰ নহয়. ভিতৰত আপোনালোকে ৰেড কালাৰ দেখা পাব. তো এইটোৰ মডেল নাম্বাৰ ইয়াতে যদি লিখা আছে, একচুৱেলি মডেল নাম্বাৰটো যদি ইয়াতে লিখা আছে আপোনালোকে যদি দেখা নাপাব, একচুৱেলি মই কৈ দিছোঁ. সো ইয়াতে মডেল নাম্বাৰ আছে DE708. তো DE708 এইটো ফাষ্ট ট্ৰেকৰ ওৱাচ. আৰু এইটো আপোনালোকে ৱাটাৰ প্ৰুফো হয়. আপোনালোকে ডাইৰেক্টলি বৰষুণৰ ওপৰতো পিন্ধিব পাৰিব, লগা হ'লে যদি আপোনালোকে ছুইমিং কৰিব যায় ক'ৰবাত ছুইমিং কৰিবও পাৰিব. তো একদম মানে কি টেনশ্যন নোহোৱাকৈ আপোনালোকে বৰষুণত ইউজ কৰিব পাৰিব. তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰাইচটো ইয়াতে লিখা আছে. তো প্ৰাইচটো একচুৱেলি ইয়াত লিখা আছে 795 रुपीस. তো 795 নহয়, এইটো ফ্লিপকাৰ্টত মই 715 रुपीसত লৈছোঁ, মই আপোনালোকক ক'লোঁ. সো যদি আপোনালোকে এই ওৱাচটো আপোনালোকে ল'ব ইচ্ছা আছে, মানে আপোনালোকে গিফ্ট হিচাপে পাব ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোত এটা লাইক দিব লাগিব, শ্বেয়াৰ কৰিব লাগিব আৰু কমেণ্টত আপোনালোকে যিকোনো এটা কমেণ্ট কৰিব লাগিব. কাৰণ মই কমেণ্টৰ পৰা ৰেণ্ডমলি পিক কৰিম যিকোনো এটা ইউজাৰ. তো যিকোনো এটা ইউজাৰ মই কমেণ্টৰ পৰা পিক কৰিম আৰু সেই ইউজাৰজনে পাব এইটো ওৱাচ. তো মই এইটো ওৱাচ নিদিওঁ, এটা মই নতুন ওৱাচ আপোনালোকৰ কাৰণে অৰ্ডাৰ কৰি দিম ফ্লিপকাৰ্টৰ পৰা বা এমাজনৰ পৰা. তো নহ'লে বা এইটো ওৱাচকে মই পঠাব পাৰোঁ. এইটো ওৱাচকে নপঠাওঁ একচুৱেলি, আপোনালোকে ক'ব আৰু ছেকেণ্ড পঠাব. তো আপোনালোকে দেখা পালে এইটো ওৱাচ. তো আপোনালোকক ক'লোঁ মই ভিডিঅ'টোত যে আপোনালোকে 360টা লাইক আপোনালোকে কমপ্লিট কৰাব লাগিব. তো তাৰ কাৰণে আপোনালোকে কি কৰিব, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, তলত কমেণ্টত আপোনালোকে জনাওক. কাৰণ কমেণ্টৰ পৰা যিকোনো মই এজন মানুহ চুজ কৰিম, ৰেণ্ডমলি চুজ কৰিম. ইয়াতে মই ফেক নহয়. তো ৰেণ্ডমলি চুজ কৰি কিনে মই যিকোনো এজন মানুহে যাক চুজ কৰিব পাৰোঁ, মানে যাক ৰেণ্ডমলি চুজ কৰা হয়, সেই মানুহজনে পাব এই 715 रुपीसৰ এইটো ফাষ্ট ট্ৰেকৰ ওৱাচ. যদি ছোৱালীও পায় টেনশ্যন নাই বা ল'ৰাও পায় টেনশ্যন নাই, কাৰণ এইটো ইউনিচেক্স ওৱাচ হয়. তো এইটো ল'ৰাও পিন্ধিব পাৰে, ছোৱালীও পিন্ধিব পাৰে. তো যদি আপোনালোকৰ ইচ্ছা আছে বা ভাল লাগিছে তেতিয়াহ'লে ইয়াতে কি কৰিব লাগিব মই আপোনালোকক আকৌ এবাৰ কৈ দিওঁ.
তো 360টা লাইক আপোনালোকে কমপ্লিট কৰিব লাগিব, কমেণ্ট দিব লাগিব আৰু লগতে শ্বেয়াৰ কৰিব লাগিব ভিডিঅ'টো। নেক্সট আপোনালোকে পিছফালে দুটা ভিডিঅ' পাব, তো তাৰে যিকোনো এটা ভিডিঅ'ত যায় আপোনালোকে আৰু এটা কমেণ্ট কৰিব লাগিব। তো সেই দুটা যিকোনো এটা ভিডিঅ'ত আপোনালোকে যাই কিনে কমেণ্ট কৰা, আৰু কমেণ্ট কৰিলে মই গম পাম যে অবভিয়াছলি আপোনালোকে এইটো ভিডিঅ'টো কমেণ্ট কৰিছে আৰু বেলেগ ভিডিঅ'টো কমেণ্ট কৰিছে। আৰু ইন ফিউচাৰো মই ভাল কিছুমান মোবাইল বা কিছুমান হেডফোনছ এনেকুৱা বস্তুৰ গিভআৱে লৈ আহি থাকিম। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, তাৰ কাৰণে আপোনালোকে নীলমনিক চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু ছাবস্ক্ৰাইব কৰি কিনে ওচৰত থকা ঘণ্টিৰ আইকনটো বজাবলৈ নাপাহৰিব। ঘণ্টিৰ আইকনটো বজালে মই যেতিয়াও যিকোনো ভিডিঅ' আপলোড কৰোঁ তো আপোনালোকৰ তাতে আহি যাব। তো বেছিকেলি মই ডিচাইড কৰিছোঁ যে এইটো ৱাটছ আপোনালোকক নিদিওঁ, কাৰণ এইটো ৱাটছ আপোনালোকে ক'ব পাৰে যে মই ছেকেণ্ড চাগে পিন্ধিছোঁ কিবা কিবি। তো আপোনালোকক ডাইৰেক্টলি মই নিউ অৰ্ডাৰ কৰি দিম ফ্লিপকাৰ্টৰ পৰা। তো মই সেইটো কাৰণে এটা এক্সট্ৰা মই ভিডিঅ' বনাম, যেতিয়া আপোনালোকৰ পৰা ৰেণ্ডমলি চুজ কৰিম মই যিকোনো এটা উইনাৰ। তো তাৰ কাৰণে কি কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। বহুতবাৰ ক'লোঁ, তো এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰে, আপুনি লাইক গিভআৱেত এণ্টাৰ কৰিব যদি মন আছে বা এই ৱাটছটো জিকিব মন আছে, তেতিয়াহ'লে কমেণ্টত জনাওক আপোনালোকৰ মনৰ ইচ্ছা বা কিহৰ কাৰণে লাগে আপোনাক ৱাটছটো, বা কি ভাল লাগিছে ৱাটছটোত, লাইক ৱাটাৰপ্ৰুফ চিষ্টেমটো ভাল লাগিছে নে ইয়াৰে লাইক বিল্ড কোৱালিটিটো ভাল লাগিছে। কাৰণ বিল্ড কোৱালিটি বহুত বেছি ভাল হয় ফাষ্ট ট্ৰেক বুলি ক'লে, আৰু মানে লাইক সিহঁতৰ ঘড়ীৰ বিল্ড কোৱালিটিৰ কথা ক'বই নালাগে। লাইক ফাষ্ট ট্ৰেক হৈ যাওক, সোনাটা হৈ যাওক, বাকী বেলেগৰ কথা মই নকওঁ ইয়াতে, ফাষ্ট ট্ৰেক মই নিজে পিন্ধো আগৰ পৰা। তো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে ভিডিঅ'টোত যাওক না, মানে পিছফালে যিটো দুটা ভিডিঅ' দি আছে সেই ভিডিঅ'ৰ যিকোনো দুটাৰ এটাত যাই কিনে আপোনালোকে কমেণ্ট কৰক এটা, আৰু এই ভিডিঅ'টোত লাইক কৰি দিয়ক কমপ্লিট। আৰু চ' বেছি সময় ৱেষ্ট নকৰি আজিৰ এই ভিডিঅ'টো বাছ ইয়াতে মই শেষ কৰিছোঁ। চ' অহাকালি আমি ভিডিঅ'ত লগ পাম, ঠিক একে সময়, তেতিয়ালৈকে পিছ আপ, অ'কে বাই। Thanks for watching this video and we hope you like the video. আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে যে আমাৰ নিজৰ ভাষাত এটা নতুন ব্ৰাউজাৰ ডেভেলপ কৰা হৈছে, যোনটোৰ নাম হৈছে দি এছ নিউজ ব্ৰাউজাৰ। তাতে আপোনালোকে পাব ডেইলি ইংলিছ পেপাৰ্ছ, ৰেগুলাৰ জব আপডেটছ, আৰু অসমীয়া বজাৰৰ পৰা কিনিব পাৰিব আপোনালোকে বস্তু, য'ত পাব আপোনালোকে ফ্ৰী শ্বিপিং আৰু কেছ অন ডেলিভাৰী। The app is available on Google Play Store. The link is given in the description below. So go ahead and download the app now. Thanks.